এইখন চাওক বাঁহৰ দলং এইখনে যেতিয়া পাৰ হৈ আমি সিটো পাৰলৈ যাম বিয়া মানে সিটো পাৰত আছে এতিয়া আমি যাম সেইফালে আছে আলু দম আমাৰ টিকটুকা এইটো বনাইছে এতিয়া দেখা কৰো কিন্তু সেয়া মই মোৰ কাৰণে থালিখন সজাই ললো এয়া পৰঠা এইফালে আলু দম আৰু my YouTube channel মই যদিস্মৃতি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ বিয়া এখনলৈ। আজি মানে আমাৰ বিয়া এখন আছে, তুলনি বিয়া। তো এতিয়া মা আৰু মই যাবলৈ ওলাইছোঁ আৰু এইফালে মাতাশ্ৰী গৈ গেটত ৰখি আছে। এইখন বাসন্তীখন মা মানে একদম ৰখিবলৈ ধৈৰ্য নাই আৰু যাব লাগে আৰু বান্ধৱীৰ জীয়েকৰ বিয়াটো। তেনেহ'লে আমি গৈ থাকোঁ। এইখন চাওক বাঁহৰ দলং এইখনেদি এতিয়া পাৰ হৈ আমি সিটো পাৰলৈ যাম। বিয়া মানে সিটো পাৰত আছে, সেইটো এতিয়া আমি যাম। আৰু আমাৰ গাঁৱৰ দলংখন মানে সম্পূৰ্ণ হৈ উঠাই নাই আৰু দেখাম ৰ'ব। এইখন চাওক আমাৰ গাঁৱৰ পকী দলং। এইখন প্ৰায় 20 বছৰ মানেই হৈ গ'ল, আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল আৰু কেইবছৰৰ পিছত সম্পূৰ্ণ হ'ব সেইটো ভগৱানেহে জানে। সেইবাবে গাঁৱৰ ৰাইজে মিলি এইখন বাঁহৰ দলং বনাইছে। নদীৰ সিপাৰৰ মানুহখিনিৰ বাৰিষা কালত বহুত অসুবিধা হয় দলং নথকাৰ বাবে। দলংখন পাৰ হ'লোঁ, ইমান ভয়ে ভয়ে পাৰ হৈছোঁ। বাঁহৰ দলং যে একদম ভয়ে ভয়কৈ আহিছোঁ আৰু এইজোপা চাওক গছ, আকন গছ ন? এই ভৰি চৰি যিকোনো বিষ চিষ হ'লে এয়া পাত কি কৰিব লাগে আৰু ৰাম এই আঠাটো একদম চকুত পৰিলে চকু নষ্ট হৈ যায়। এইটো আঠা ইটো গাখীৰৰ নিচিনা যে একদম চকুত নেপেলাব নহ'লে চকু নষ্ট হৈ যাব। এইটো বগা আঠাটো একদম চকুত পৰিলে চকু নষ্ট হৈ যায়, একেবাৰে কেয়াৰফুল। এই বগা আঠাটো এয়া পাত বিষ চিষ হৈ থাকিলে যে ঘিউ সতি লেৰেলাই লয় নেকি, জুইত তাপ দি পেলাই ঘিউ সানি পেলাই য'ত বিষ হয় তাত দিলে মানে মালিচ কৰিলে মানে ভাল পাব আৰু আয়ুৰ্বেদিক ঔষধ ইউজ কৰিব। সোমোৱাই লওঁ। বিয়া খাই হৈ গ'ল, এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। ৰাস্তাটো এনেকুৱা হৈছে মানে আমাৰ গাঁৱৰ দলংখন বনাইছে যে সেইকাৰণে ৰাস্তাটো বনাইছে আৰু লাহে লাহে চব থাকে। দলঙত যাব পাৰিব।
Hello everyone, good morning. Henahon biar pora ahar pisan mur video to continue kora নহol. Aji korim kali korim thakute 3 din mane par hoy gol. He karone bhabilu aji continue kori diu. Aji mur mane college ase, class derike ase je. He karone bhabilu video to continue koru. To etia mur college ulwa time hoise he. Tar agote moi kiba eta khai lo. Tar pisat college ulam. Tar pisat college jam aru. To bhaiti gol mai khwai bai pothiale school. To etia moi khai boi loi college jam. Ende bolok খাই বই লৈ পেলাই মো কলেজ ওলাই পেলাই যাওঁ গৈ আৰু কি বনাইছে চাম গৈ আজি এইফালে আছে আলু দম আমাৰ টিকলু কেৰাহীত বনাইছে কেৰাহীটো দেখাত সৰু কিন্তু আমাৰ তিনটাৰ কাৰণে ধুনীয়াকৈ আতি যায় আৰু বস্তুবোৰ আৰু আনফালে কি আছে দেখাওঁ ৰ'ব এইফালে আছে চাওক পালেং পৰঠা এয়া বনাইছে পালেং পৰঠা তো এতিয়া মই মোৰ কাঁহীখন ৰেডি কৰি লওঁ এয়া মই মোৰ কাৰণে থালিখন সজাই ললো এয়া পৰঠা ইফালে আলু দম আৰু ৰাতিপুৱাই মায়ে বনাইছিলে পায়স আৰু ইফালে লৈছো পেৰা আৰু মিঠাই পিঁয়াজ তো এতিয়া মই খাই লওঁ মোৰ থালিখন মই আগফালে লৈ আহিছোঁ আগফালে ধুনীয়াকৈ ৰ'দ পৰি আছে মই এতিয়া ৰ'দত বহি খাই লওঁ আৰু আলু দম আৰু পৰঠাৰ ৰেচিপি মই বেলেগ এদিনাখন শ্বেয়াৰ কৰিম আজি নকৰোঁ আৰু তো এতিয়া মই জলদি খাই লওঁ তাৰপিছত কলেজলৈ যাওঁ Hey guys, মই কলেজলৈ ওলাই মেলি হৈ গ'ল এতিয়া মই কলেজলৈ যাওঁ তেন্তে ভিডিঅ'টো ইমানতে সামৰিম আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ চেনেলৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে তেন্তে আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই